প্ৰতিগৰাকী জীয়ৰীয়ে হিমা দাস হ'ব খোজে। সপোনবোৰ পূৰণ হওক বা নহওক, প্ৰতিগৰাকী জীয়ৰীয়ে হিমা দাস হ'ব খোজে। বাৰে বাৰে ক'ব খোজে মন যায় মন যায়। মাতৃৰ ত্যাগ আৰু অকৃত্ৰিম আবদাৰ প্ৰতিগৰাকী জীয়ৰীৰ এটি ছাতি থাকে, যিটো দেউতাক নিজে। সেয়ে প্ৰতিগৰাকী জীয়ৰীৰ বাবে দেউতা হৃদয়ত সযতনে বান্ধি ৰখা এক নিৰাপদ সত্ৰা, এক প্ৰেৰণা, এক উদ্যম। প্ৰতিগৰাকী জীয়ৰীৰ বাবে এনে পিতৃ কাম্য, যি পিতৃয়ে সপোন দেখিব শিকায়। প্ৰতিগৰাকী জীয়ৰী হিমা দাস হ'ব নোৱাৰিলেও পিতৃৰ আঙুলিত ধৰি সপোন দেখাৰ আখৰা কৰে আৰু নিজ বাটে গঢ়ি যায় বৰ্ণিল জীৱনৰ সেউজ স্থাপত্য। প্ৰতিজন পিতৃয়ে বিচাৰে জীয়ৰীজনী হিমা দাস হওক। সেয়েহে জীৱন সংগ্ৰামৰ তেওঁ অক্লান্ত পথিক, কিয়নো নিজ নিজ কক্ষপথত প্ৰতিগৰাকী জীয়ৰীয়ে এক সম্ভাৱনাময় সত্ৰা, একোগৰাকী হিমা দাস হোৱাৰ।